ৰাজ্য দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াই আজি প্ৰেছ মিটত যিখিনি কথা কৈছে বা তেওঁলোকৰ যি প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱটোৰ লগত আমাৰ বঙাইগাঁও কংগ্ৰেছবাসী মানে প্ৰতিক্ৰিয়া আছে। তেওঁলোকত আমি একমত নহয়, কাৰণ এইকাৰণে তেওঁ কৈছে যে 5টা বিধানসভা নিৰ্বাচনত বিধান উপনিৰ্বাচন হ'ব, তাৰ ভিতৰত 3টা কংগ্ৰেছ, এটা বাওঁপন্থী আৰু এটা মানে আঞ্চলিক শক্তিক এৰি দিব লাগে। আৰু বঙাইগাঁৱতো নিৰ্দিষ্টভাৱে তেওঁ কৈছে এইটো আঞ্চলিক শক্তিক এৰি দিব লাগে। কিন্তু কি কাৰণত আমি আঞ্চলিক শক্তি এৰি দিম সেই কথাখিনিহে মূল কথা। কাৰণ বিগত দিনবোৰত দুটা নিৰ্বাচন হৈ গ'ল। যোৱা লোকসভা নিৰ্বাচনত আমি ভোট পাইছিলোঁ 38,723টা, আৰু তেওঁলোকে ৰাইজৰ দলে সমৰ্থন দিছিল, বাওঁপন্থী CPM-ক সমৰ্থন দিছিল, আৰু তেওঁলোকে ভোট পাইছে মাত্ৰ ইয়াত 4,036টা। তেওঁলোকে আমাৰ বিপক্ষে থিয় দিছে, বিপক্ষে দি দুটা দলে ৰাজনৈতিক দলে ভোট পাইছে 4,036টা, আৰু আমি পাইছিলোঁ মানে ৰাউণ্ড ফিগাৰত 39,000 ভোট। তাৰ আগৰ লোকসভা বিধানসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি 44,000 কিমান ভোট পাইছোঁ, 44,000 আমি ভোট পাইছোঁ, আৰু ৰাইজৰ দল আৰু জাতীয়তাবাদী তেওঁলোকে জাতীয় পৰিষদে লগ লাগি তেওঁলোকে 13,000 ভোট পাইছে। গতিকে দুটা নিৰ্বাচনত তেওঁলোকে আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছে। দুটা নিৰ্বাচনত দেখা গ'ল যে ভোটৰ শক্তি যিটো কংগ্ৰেছৰ যথেষ্ট, তেওঁলোকতকৈ আমাৰ যথেষ্ট ভাল। আৰু আজি 38টা বছৰে আমি অসম গণ পৰিষদ দলৰ লগত যুঁজি আছোঁ, আৰু এতিয়া আমি সাংগঠনিক দিনক দিনে ভাল হৈ আছে। আগৰ আব্দুল খালেক ডাঙৰীয়া যেতিয়া লোকসভা নিৰ্বাচন আছিল তেতিয়া আমি ভোট পাইছিলোঁ মাত্ৰ 30,000, এতিয়া আমি ভোট পাইছিলোঁ 38,000, 39,000 ভোট পাইছোঁ। গতিকে আমাৰ ভোটৰৰ সংখ্যাটো দিনক দিনে বৃদ্ধি পাই আছে। আৰু প্ৰদেশ কংগ্ৰেছে সভাপতি ডাঙৰীয়াই নিৰ্দিষ্টভাৱে কৈছে যে তৃণমূল কৰ্মীসকলে যিটো কয় সেইটোৱে তেওঁলোকে নিৰ্ধাৰণ কৰিব। গতিকে বঙাইগাঁৱৰ সকলো তৃণমূল কংগ্ৰেছ কৰ্মীয়ে কৈছে আমি এইবাৰ বিধানসভা নিৰ্বাচনত শক্তিশালীৰে যুঁজিম, আৰু সেইটো আমাৰ দাবী, সেই দাবীটো আমাৰ মানিব লাগিব। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিছতো আমি লগ কৰাৰ পিছতো তেওঁ এই বক্তব্য ৰাখিছে, কৰ্মীসকলে যিটো কয় সেইটো হ'ব। গতিকে বঙাইগাঁৱত আমি অন্য ৰাজনৈতিক দলক এই চিটটো এৰি দিয়াৰ কোনো মত নাথাকে, আৰু আমি ইয়াত নিৰ্বাচন খেলিম, এইটো আমাৰ ফালৰ পৰা দাবী। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা নিৰ্ধাৰণ সমিতিয়ে এইটো দীৰ্ঘ বিশ্বাস আমাৰ ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী দিব। ইয়াত আমি কোনো মানে বেলেগ দলক প্ৰাৰ্থী আমি সমৰ্থন কৰাৰ যোগ্য নাই, সমৰ্থন নহয়।